সন্মানীয় শিক্ষাগুৰুসকল, এটি গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে লৈছোঁ। সেয়া হ'ল স্কুল ট্ৰেইনিং। স্কুল ট্ৰেইনিং মানে বন্ধু বিদ্যালয়। এই ক্ষেত্ৰত আমাৰ বিদ্যালয়সমূহ কি কৰিব লাগিব, আৰু যদি চৰকাৰী স্কুল কোনো এখন স্কুলৰ লগত যদি ট্ৰেইনিং হোৱা নাই তেনেহ'লে কি কৰিব, সকলো তথ্য আপোনালোকক এই ভিডিঅ' যোগেদি দিম। আহক আমি লেটাৰখনত কি লিখা আছে এবাৰ চাই লওঁ। With reference to the subject cited above, I am directed to inform you that training of the school program have emerged as one of the best practice. এইটো 2022-23 বেষ্ট প্ৰেক্টিছ হিচাপে ধৰা হৈছে, আৰু ইয়াৰ পৰা চৰকাৰে লক্ষ্য কৰিছে যে বিদ্যালয়সমূহৰ নিৰ্দিষ্ট লাভ হৈছে। সেইটো উদ্দেশ্য লৈ কিনি চৰকাৰে এতিয়া নিৰ্দিষ্ট ঘোষণা কৰিছে। In view of the above, you are requested to take following necessary actions. Ensure that every private school of your block is twinned with government school and remaining government schools are twinned together. মানে যদি গভৰ্ণমেণ্ট স্কুল মই যিটো কৈছিলোঁ যে টুইন হোৱা নাই তেনেহ'লে নিজৰ লগতে টুইন কৰি ল'ব লাগিব যিবিলাক থাকি গৈছে। নটিফাই দ্য স্কুল ছিলেক্টেড আণ্ডাৰ টুইনিং প্ৰগ্ৰাম। আমাৰ স্কুলসমূহ যিবিলাক টুইনিং কৰা হৈছে তেওঁলোকক জনাবৰ কাৰণে কৈছে। ৰিভিউ দ্য এক্টিভিটিজ আণ্ডাৰ দ্য টুইনিং প্ৰগ্ৰাম। তাৰপিছত ইন অৰ্ডাৰ টু ষ্ট্ৰেংথেন দ্য পাৰ্টনাৰশ্বিপ দ্য টুইন স্কুল উইল শ্বেয়াৰ ইনফৰ্মেশ্যন। কি ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিব ৰিলেটেড টু ইনভাৰমেণ্ট, টিচাৰ পজিশ্যন, ইনফ্ৰাষ্ট্ৰাকচাৰ ইত্যাদি ইনফৰ্মেশ্যন এখন স্কুলে আন স্কুলৰ লগত শ্বেয়াৰ কৰিব। আৰু দ্য টুইন স্কুল উইল ডেভেলপ strategy so that good performing school can support schools with specific needs. তো এয়া হ'ল গুৰুত্বপূৰ্ণ কথা। তাৰপিছত there should be target set down with the time frame depending on the physical distance between the school. The partnership twinned school should be sustainable. The twinned school will provide feedback to each other for the betterment of the school. মানে এখন স্কুলে আন এখন স্কুলক যিবিলাক বেষ্ট প্ৰেক্টিছ তেওঁলোকৰ স্কুলত চলি আছে সেই বিষয়ে জনাব, আৰু লগতে এখন স্কুলে আন এখন স্কুলক মানে এডভাইচ দিব যে কিদৰে নিৰ্দিষ্ট ফিল্ডত আমি আগবাঢ়ি যাব পাৰোঁ। মানে শ্বেয়াৰিং অফ আইডিয়াছ, থটছ এণ্ড বেষ্ট প্ৰেক্টিচেছ হ'ব, আৰু ইয়াৰ জৰিয়তে দুইখন স্কুল বেনিফিটেড হ'ব। তাৰপিছত অৰিয়েণ্টেশ্যন অফ দ্য টিচাৰ্ছ এণ্ড এছ এম চি ইন দিছ ৰিগাৰ্ড, মানে এছ এম চি আৰু টিচাৰ্ছ অৰিয়েণ্টেশ্যন কৰিব লাগিব যাতে টুইনিং স্কুলৰ বিষয়ে শিক্ষক শিক্ষয়িত্ৰী আৰু এছ এম চিয়ে গম পায়। নাও শ্বেয়াৰ দ্য কনচেপ্ট অফ প্ৰগ্ৰাম এণ্ড ৰুল এণ্ড ৰেছপনচিবিলিটি টু দ্য গ্ৰাছ ৰুট লেভেল। সকলোৰে কি দায়িত্ব থাকিব এই ইনফৰ্মেশ্যনসমূহ শ্বেয়াৰ কৰিব লাগিব। এণ্ড ফাণ্ড উইল বি প্ৰভাইডেড টু দ্য গভৰ্ণমেণ্ট এলিমেণ্টাৰী স্কুল ফৰ ইফেক্টিভ ইমপ্লিমেণ্টেশ্যন। আৰু ফাণ্ড আহিব পাৰে, কিন্তু এতিয়া আমি চাওঁ যে কাৰ্যসূচী কিদৰে মানে ভাগ কৰা হৈছে। জুন মাহত আমি ইনফৰ্মেশ্যনবিলাক শ্বেয়াৰ কৰিব লাগিব এখন স্কুলে আন এখন স্কুলৰ লগত, ইনফ্ৰাষ্ট্ৰাকচাৰ, এভেইলেবল ৰিচ'ৰ্চেছ আৰু অন্যান্য ইনফৰ্মেশ্যনসমূহ শ্বেয়াৰ কৰিব। তাৰপিছত এক্টিভিটি কেলেণ্ডাৰ প্ৰিপেয়াৰ কৰিব যে এখন স্কুলে আন এখন স্কুলৰ লগত কি এক্টিভিটি টুইনিং হিচাপে ল'ব পাৰে। তাৰপিছত লোৱাৰ পিছত আমাৰ জুলাই মাহত বিশেষকৈ গৰম বন্ধৰ সময়ত এক্টিভিটিজ মে বি প্লান ডিউৰিং দ্য ছামাৰ ভেকেশ্যন এজ পাৰ দ্য কনভিনিয়েঞ্চ অফ দ্য স্কুল, লাইক ৱৰ্কশ্বপ বা এনেকুৱা কাৰ্যসূচী যিবিলাক স্কিল ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত সুবিধা হ'ব তেনেকুৱা এক্টিভিটিসমূহ আমাৰ বিদ্যালয়সমূহে জুলাই মাহত মানে অৰ্থাৎ গৰম বন্ধত ল'ব লাগিব, যিবিলাক স্কুলৰ কাৰণে উপযুক্ত হ'ব সেই দুখন স্কুলৰ কাৰণে। তাৰপিছত আগষ্ট মাহত কি কৰিব লাগিব, ষ্টুডেণ্ট এক্সচেঞ্জ প্ৰগ্ৰাম আগষ্ট মাহত কৰিব পাৰি। এখন স্কুলৰ পৰা নিৰ্দিষ্ট ষ্টুডেণ্টক আন এখন স্কুলত লৈ কিনি তাত কেনেকুৱা পৰিৱেশ আছে, তাত ল'ৰা ছোৱালীয়ে কিদৰে পঢ়া শুনা কৰে, তেওঁলোকৰ ডিফাৰেণ্ট এক্টিভিটিজসমূহ দেখুৱাব পৰা যায়। চ' এনেকুৱা নিজে স্কুলে প্লান কৰি ল'ব, আৰু সেইটো আগষ্ট মাহত এক্টিভিটিসমূহ আমি ইমপ্লিমেণ্ট কৰিব লাগিব। তাৰপিছত ছেপ্টেম্বৰ মাহত আকৌ জইণ্ট ৱৰ্কশ্বপ ফৰ দ্য ষ্টুডেণ্ট এইটো এৰেঞ্জ কৰিব পৰা যায়, ছেমিনাৰ এৰেঞ্জ কৰিব পৰা যায়, ছায়েন্স ডেমনষ্ট্ৰেশ্যনৰ কাৰণে প্ৰগ্ৰাম হাতত ল'ব পৰা যায়। চ' এইবিলাক এক্টিভিটিৰ জৰিয়তে দুয়োখন স্কুল বেনিফিটেড হ'ব, তেনেকুৱা প্ৰগ্ৰাম হাতত ল'ব পৰা যায়। তাৰপিছত অক্টোবৰ মাহত আমাৰ স্পৰ্টছ ইভেণ্ট ল'ব পৰা যায়। সেই একেদৰে আমি লক্ষ্য কৰিছোঁ নৱেম্বৰ আৰু ডিচেম্বৰ মাহতো দিয়া হৈছে চিলড্ৰেন ডে এক্টিভিটি জইণ্ট চেলিব্ৰেশ্যন কৰিব পৰা যায়, টিচাৰ এক্সচেঞ্জ প্ৰগ্ৰাম ডিচেম্বৰ মাহত কৰিব পৰা যায়। চ' এনেকুৱা এক্টিভিটিৰ জৰিয়তে দুয়োখন স্কুল বেনিফিটেড হ'ব বুলি চৰকাৰ এইটো চিন্তা কৰিছে, আৰু ইতিমধ্যে প্ৰিভিয়াছ ইয়েৰত যিবিলাক এক্টিভিটি কৰা হৈছিল তাৰ পৰা দুয়োখন স্কুলৰে বেনিফিট হৈছে এইটো লক্ষ্য কৰা গৈছে। চ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ' ভাল পালে, যদি ভাল পাইছে কাইণ্ডলি শ্বেয়াৰ কৰিব যাতে সকলোৱে এই তথ্যসমূহ লাভ কৰিব পাৰে। ধন্যবাদ।